এটা মাত্ৰ শব্দ আৰু সেই শব্দটোৱে গোটেই ভাৰতবৰ্ষ খপাই আছে অকল ভাৰতবৰ্ষ বুলি নহয় পৃথিৱী খপাই আছে আৰু সেই শব্দটো হৈছে পেগাছাছ কি পেগাছাছ এই পেগাছাছৰ আমি প্ৰভাৱত পৰিব পাৰোঁ নেকি পেগাছাছে আমাক আক্ৰমণ কৰিব পাৰে নেকি সবিশেষ তথ্য এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম বৰ্তমান টেকন'লজিৰ যুগ আৰু সিকিউৰিটি নিৰাপত্তা আমাক লাগে গতিকে এই পেগাছাছে আমাৰ নিৰাপত্তা কাঢ়ি লৈ যাব নেকি সকলোখিনি তথ্য ইয়াতে জনাম আচলতে পেগাছাছ কি তাৰ বিষয়ে আপোনালোকক প্ৰথমতে জনাবলৈ চেষ্টা কৰিছোঁ হোৱাট ইজ পেগাছাছ মই লিখি লৈছোঁ দেই কাৰণ সকলোখিনি কথা মনত নাথাকে অলপমান অধ্যয়ন কৰিবলগীয়া হৈছে পেগাছাছ আচলতে উৰণীয়া ঘোঁৰা বুলি কৈছে আৰু যিসকলৰ মতে এইটো এটা উৰণীয়া ঘোঁৰা কিন্তু বৰ্তমান সময়ত উৰণীয়া ঘোঁৰা নহয় বৰ্তমান সময়ত পেগাছাছে গোটেই বিশ্বক সন্ত্ৰাসৰ সৃষ্টি কৰিছে ইণ্ডিয়ান পলিটিচিয়ান জাৰ্ণালিষ্ট সুপ্ৰিম কোৰ্টৰ জাজ মিনিষ্টাৰ লগতে অপজিট পাৰ্টিৰ যি লিডাৰ আছে বা ডাঙৰ ডাঙৰ যিখিনি লিডাৰ আছে পেগাছাছৰ বলি হৈছে তেওঁলোক জানিব পৰা মতে কোনে ক্ৰিয়েট কৰিছিল ইজৰাইলী এটা কোম্পানী ইজৰাইলী কোম্পানীটোৰ নাম হৈছে NSO গ্ৰুপ এই NSO গ্ৰুপে এই পেগাছাছটো নিৰ্মাণ কৰিছিল আচলতে বৰ্তমান কোডিঙৰ যুগ টেকন'লজিৰ লগত যোনে জড়িত তেওঁলোকে জানে কোডিং কি বস্তু কোডিঙৰ জৰিয়তে আমাৰ এই সকলো এপছ গোটেইবিলাক হয় ছফ্টৱেৰ হয় গতিকে পেগাছাছ সেই কোডিঙৰ মানে হেভি কোডিং আৰু কি কয় হেভি কোডিং গতিকে ক্ৰিয়েট কৰিছিলে ইজৰাইলী কোম্পানী NSO গ্ৰুপে ইজৰাইল টেকন'লজিত বহুত উন্নত আমেৰিকায়ো ইজৰাইলৰ পৰা কিছু টেকন'লজি লয় ভাৰতেতো ইজৰাইলৰ পৰা টেকন'লজি গ্ৰহণ কৰে এতিয়া চাব আচলতে গভাৰ্ণমেণ্টৰ এগেইনষ্টত যোনে কাম কৰে কোনোবাই যদি গভাৰ্ণমেণ্টৰ এগেইনষ্টত কাম কৰে তেওঁলোকক মানে স্পাই কৰাৰ কাৰণে এই পেগাছাছ ব্যৱহাৰ কৰা হয় বৰ্তমান সময়ত ইট ইজ কনচিডাৰ্ড এজ ওৱান অফ দ্য মষ্ট সফিষ্টিকেটেড ছফ্টৱেৰ বা স্পাইৱেৰ অফ দ্য ৱৰ্ল্ড মষ্ট সফিষ্টিকেটেড স্পাইৱেৰ অফ দ্য ৱৰ্ল্ড আচলতে 2016 চনতে এই পেগাছাছৰ কথা শুনা গৈছিলে কিন্তু ইমান প্ৰভাৱ নাছিলে 2018 চনত এটা লেব আছে চিটিজেন লেব চাইবাৰ চিকিউৰিটি অৰ্গেনাইজেশ্যন কানাডিয়ান লেব এই লেবে এটা অনুসন্ধান চলাইছিল আৰু তেওঁলোকে কৈছিল যে 45খন কাউণ্ট্ৰিয়ে এই পেগাছাছ ব্যৱহাৰ কৰি আছে স্পাইৱেৰ ব্যৱহাৰ কৰি আছে য'ত নেকি ভাৰতো আছে ফৰ চাম চিকিউৰিটি ৰিজন 2019 চনত হোৱাটছআপৰ যি চাইবাৰ ব্ৰাঞ্চ আছে 2019 চনত হোৱাটছআপৰ চাইবাৰ ব্ৰাঞ্চে এটা প্ৰশ্ন উত্থাপন কৰিছিলে যে এই পেগাছাছে আমাৰ ওপৰতো স্পাইৱেৰ কৰি আছে আৰু এটা কেছ চলি আছে আমেৰিকাত গতিকে আৰু এইটো এটা মেলিচিয়াছ ছফ্টৱেৰ বুলি কৈছে আচলতে কেনেকৈ এটাক কৰে আচলতে আপোনাৰ মোবাইলত লিংকো আহিব পাৰে এতিয়া আপোনাৰ নাহে বা আমাৰ নিচিনা মানুহৰ নাহে কাৰণ বহুত কষ্টলি কিমান কষ্ট কৰি আছোঁ আপোনাৰ আচলতে হোৱাটছআপত বা নৰ্মেল মেছেজত টেক্সট মেছেজত লিংক আহিব পাৰে লিংকত গ'ল এটা হৈ গ'ল নাইবা সামান্য মিছ কল এটাও আহিলে আপুনি ৰিচিভ কৰিবলৈ দৰকাৰ নাই হোৱাটছআপত মিছ কল আহিলে নৰ্মেল ফোনত মিছ কল আহিলে একো ৰিচিভ কৰিব নালাগে তাতে আপোনাৰ ফোনটো হেক কৰিব আইফোন এণ্ড্ৰইড আইপেড সকলো কোনো এটা নাই মানে বাকী নাই সকলোকে হেক কৰিব পাৰে তাৰপিছত যেতিয়া হেক কৰাৰ পিছত কি কৰি জানে কেমেৰা মাইক্ৰফোন সকলোখিনি হেক কৰি ল'ব পাৰে অন কৰি দিয়ে অট'মেটিক অন কৰি দিয়ে আমি কেমেৰাটো অন কৰিলেহে অন হয় কিন্তু নহয় তেওঁলোকে অট'মেটিকেলি কেমেৰা অন হয় অট'মেটিকেলি মাইক্ৰফোন অন হৈ যায় আপোনাৰ গোটেই তথ্য লৈ ল'ব পাৰে সেইটো এটা কথা আৰু কিনিবলৈ কিমান পৰিমাণৰ ধন লাগে জানেনে 50 পৰা 60 কৰোৰ এনুৱেলি লাগে বছৰেকত আৰু মাত্ৰ 50টা মানুহক স্পাই কৰিব পাৰে সেই 50 বা 60 কৰোৰ টকাৰে এনুৱেলি মাত্ৰ 50 জন বা 60 জন মানুহকহে স্পাই কৰিব পাৰে গতিকে আমাৰ নিচিনা মানুহক স্পাই নকৰে যদিহে আমি বহুত ডাঙৰ মানুহ হৈ যাওঁ তেতিয়া বেলেগ কথা আপোনাৰ পাছৱৰ্ড আপোনাৰ কণ্টেক্ট ডিটেইলছ কল আপুনি যদি কল কৰি আছে কল কৰি থাকিলেও সেই কল পৰ্যন্ত আপোনাৰ হেক হৈ গৈছে
এটা হোৱাটছএপত আপুনি জানে কিজানি আপোনাৰ মেছেজবিলাক এনক্ৰিপ্টেড এণ্ড টু এণ্ড বুলি আহে মানে আপুনি আৰু মই যদি কথা পাতি আছোঁ হোৱাটছএপত আপুনি আৰু মইহে জানে বেলেগে নাজানে কিন্তু এই পেগাছাছে সেইটো মানে কাঢ়ি ল'লে যিটো আমাৰ এণ্ড টু এণ্ড আছিলে আপুনি আৰু মই জানা আছিলোঁ সেইটো নোহোৱা কৰি পেলালে পেগাছাছে কিন্তু সকলোৰে নহয় য'ত নেকি এটা হয় এইটো এতিয়া আৰু যেতিয়া তেওঁলোকৰ কাম হৈ যায় পেগাছাছৰ কামটো হৈ গ'ল ধৰক মই আৰু ডাঙৰ মানুহ মই ধৰক ডাঙৰ মানুহ মোৰ তাতে মিছ কল দিলে বা কিবা এটা কৰিলে মোৰ হেক কৰি ল'লে মোৰ পৰা যিখিনি ল'বলগীয়া আছিলে ল'লে তাৰপিছত নিজে নিজে ছেল্ফ ডিষ্ট্ৰাক্ট হৈ যায় নিজে আঁতৰি যায় আৰু মই নিজে গম নাপাম মোৰ তাতে যে কিবা ইনষ্টল হৈছে মোৰ তাতে কিবা হৈ আছে মই নিজে গম নাপাম বা মোৰ পৰা যে গুচি গৈছে সেইটো মই গম নাপাম আচলতে এইটো চৰকাৰক বেচে আৰু আমাৰ নিচিনা প্ৰাইভেট মানুহ বা প্ৰাইভেট কোম্পানীক এইটো নেবেচে অনলি চৰকাৰক বেচে কিন্তু কোন চৰকাৰক বেচিছে সেই কথাটো কিন্তু এই গ্ৰুপটোৱে উল্লেখ নকৰে তেওঁলোকৰ এইটো প্ৰাইভেচি গতিকে নিশ্চয় এই পেগাছাছৰ কথা আপুনি জানিব পাৰিলে আমি ইমান শংকা বোধ হোৱা কোনো কথা নাই কাৰণ আমাৰ ফোনত ইমান পইচা খৰচা কৰি আমাক একো নকৰে কিন্তু ভৱিষ্যতে কিবা আহি যাব পাৰে কিন্তু এয়াই আছিলে সবিশেষ মানে যিখিনি মই অধ্যয়ন কৰি পাইছোঁ সেইখিনি আপোনাক ক'লোঁ পেগাছাছৰ বিষয়ে নিশ্চয় ভাল পালে আৰু আপোনাৰ যদি কোনোবা আত্মীয় আছে তেওঁলোকক আপুনি ভিডিঅ'টি শ্বেয়াৰ কৰি দিব পাৰে আৰু যদি ভাল পাইছে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব পাৰে আৰু যদি মোক স্পাই কৰিব ইচ্ছা আছে তেনেহ'লে আপুনি মোক স্পাই কৰিব পাৰে ফেচবুকত চাব পাৰে মিণ্ডাৰ বৰ্মন ইউটিউব বুলি আছে তাত ফ'ল' কৰিব পাৰে নাইবা ইনষ্টাগ্ৰামত আপুনি মোক ফ'ল' কৰিব পাৰে বৰ্মন মিণ্ডাৰ বুলি ইনষ্টাগ্ৰাম আইডিটো আছে কিবা যদি প্ৰশ্ন থাকে তাতে আপুনি সুধিব পাৰে ধন্যবাদ